হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ জেনেৰেল ছায়েন্সৰ কেইটামান দৰকাৰী প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে একেলগে চাই থাকিব আৰু যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ইন চেণ্টিগ্ৰেড স্কেল দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইজ। চেণ্টিগ্ৰেড স্কেলত পানীৰ উতলাংক অপশ্যন এ 100 ডিগ্ৰী, অপশ্যন বি 0 ডিগ্ৰী, অপশ্যন চি 90 ডিগ্ৰী, অপশ্যন ডি 150 ডিগ্ৰী। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 100 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইউনিট অফ হিট ইন SI চিষ্টেম। SI পদ্ধতিত তাপৰ একক কি? অপশ্যন এ জুল, অপশ্যন বি চেলচিয়াছ, অপশ্যন চি ফাৰেনহাইট, অপশ্যন ডি কেলৰি। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ জুল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ইনষ্ট্ৰুমেণ্ট ইউজ টু মেচিউৰ টেম্পাৰেচাৰ। উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন এ বেৰোমিটাৰ, অপশ্যন বি লেক্টোমিটাৰ, অপশ্যন চি থাৰ্মোমিটাৰ, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি থাৰ্মোমিটাৰ। নেক্সট, ইনটাৰটিয়া ডিপেণ্ডছ অন। জড়তা নিৰ্ভৰ কৰে এক্সেলাৰেশ্যন অফ দ্য বডি, ভেল'চিটি অফ দ্য বডি, চাইজ অফ দ্য বডি, মাছ অফ দ্য বডি। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি মাছ অফ দ্য বডি। নেক্সট কুৱেশ্যন, SI ইউনিট অফ ৱেইট ইজ। ওজনৰ SI একক। ইউনিট অফ ফ'ৰ্চ ইজ বলৰ একক। দুয়োটা কুৱেশ্যনৰ এনচাৰ একেই, সেয়ে একেলগে দি দিছোঁ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি নিউটন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, স্পীড নেভাৰ। দ্ৰুতি কেতিয়াও ডেছ নহয়। অপশ্যন এ 0, অপশ্যন বি ফ্ৰেকশ্যন, অপশ্যন চি নিগেটিভ, অপশ্যন ডি পজিটিভ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি নিগেটিভ। নেক্সট, হোৱাট ইজ কল্ড এ কম্বিনেশ্যন অফ 2 or more cells। দুটা বা ততোধিক কোষৰ সংযোজনক কি বুলি কোৱা হয়? অপশ্যন এ বেটাৰী, অপশ্যন বি বটন চেল, অপশ্যন চি ইলেক্ট্ৰমেগনেটিক, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বেটাৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট মায়'পিয়া ইজ ইনকাৰেক্ট। মায়'পিয়াৰ বিষয়ে তলৰ কোনটো উক্তি অসত্য? এ মায়'পিক পাৰ্চন ৱেৰছ স্পেক্টেকলেছ হেভিং কনকেভ লেন্স। মায়'পিয়া ইজ কজড ডিউ টু এলংগেশ্যন অফ আইবল। এ মায়'পিয়া পাৰ্চন কেনট চি নিয়াৰ বি অবজেক্টছ ক্লিয়াৰলি। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি এ মায়'পিয়া পাৰ্চন কেনট চি নিয়াৰ বি অবজেক্টছ ক্লিয়াৰলি। নেক্সট কুৱেশ্যন, এচিড টাৰ্ণ ব্লু লিটমাছ কালাৰ্ছ ডেছ। এচিডে নীলা লিটমাছৰ ৰং ডেছ কৰে। অপশ্যন এ ৰেড, অপশ্যন বি গ্ৰীণ, অপশ্যন চি ব্লু, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ৰেড। এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে। নেক্সট কুৱেশ্যন, টেষ্ট অফ এচিড ইজ। এচিডৰ সোৱাদ। অপশ্যন এ চ'ৰ, অপশ্যন বি বিটাৰ, অপশ্যন চি চাল্টি, অপশ্যন ডি চুইট। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ চ'ৰ। এচিডৰ সোৱাদ টেঙা। নেক্সট কুৱেশ্যন, হুৱেন ব্লু ক্লাইমেটছ ইজ এডেড টু ডিলিউট HCl দ্য কালাৰ অফ দ্য সলিউশ্যন বিকামছ। পনীয়া HCl দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱণটোৰ বৰণ ডেছ। কালাৰলেছ, ৰিমেইনছ ব্লু, টাৰ্ণছ ৰেড, টাৰ্ণছ গ্ৰীণ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ কালাৰলেছ। নেক্সট কুৱেশ্যন, নেম অফ দ্য এচিড কণ্টেইনছ ইন লেমন ইজ। নেমু টেঙাত থকা এচিডটোৰ নাম। অপশ্যন এ লেক্টিক এচিড, অপশ্যন বি ইথানয়িক এচিড, অপশ্যন চি অক্সি এচিড, অপশ্যন ডি চাইট্ৰিক এচিড। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি চাইট্ৰিক এচিড। নেক্সট কুৱেশ্যন, নেম অফ দ্য এচিড কণ্টেইন ইন ষ্টিংগিং প্লেণ্ট এণ্ড ৰেড আৰ্ণ্ট ইজ। ৰঙা পৰুৱা আৰু চোৰাত পাতত থকা এচিডৰ নাম। কাৰ্বনিক এচিড, ইথানয়িক এচিড, মিথানয়িক এচিড, টাৰ্টাৰিক এচিড। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি মিথানয়িক এচিড। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এনিমেল কেন ব্ৰিথ থ্ৰু স্কিন এজ ৱেল এজ থ্ৰু লাঞ্চ। তলৰ কোনটো প্ৰাণীয়ে ছাল আৰু হাঁওফাঁওৰ জৰিয়তে শ্বসন কাৰ্য কৰে? অপশ্যন এ ফিছ, অপশ্যন বি মামাল, অপশ্যন চি ককৰোচ, অপশ্যন ডি ফ্ৰগ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ফ্ৰগ। ভেকুলীয়ে ছাল আৰু হাঁওফাঁওৰ জৰিয়তে শ্বসন কাৰ্য কৰে। নেক্সট কুৱেশ্যন, ইন প্লেণ্টছ ফ্ল'য়েম হেল্পছ ইন দ্য ট্ৰেন্সপৰ্ট অফ। উদ্ভিদে ফ্ল'য়েমে কি পৰিবহণত সহায় কৰে? অপশ্যন এ ফুড,
অপশ্যন বি ৱাটাৰ, অপশ্যন চি মিনাৰেলছ, অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ফুড। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।